একাপ গাখীৰ চাহ আমাৰ সকলোৰে প্ৰিয় আৰু চাহৰ লগত কিবা এটা নহ'লে নজমে আৰু যদি তাৰ লগত একেবাৰে ঘৰতে বনোৱা আমি কুকিজ পাই যাওঁ তেন্তে চাহকাপৰ মজাই বেলেগ হয়। আজি ঘৰতে কুকিজ বনাওঁ ব'লক। হেল্ল' এভৰিৱান, মই ইন্দ্ৰাতী ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। এয়াৰ ফ্ৰায়াৰ বা কেৰাহী দুবিধতে বনাব পাৰিব। ব'লক ফটাফট ষ্টাৰ্ট কৰোঁ। তাৰ কাৰণে লৈছোঁ একাপ ময়দা, আধা কাপ চেনি, আধা কাপ ঘি, 2 চামুচ বেচন, 2 চামুচ চুজি আৰু একাপ ৰুকা নাৰিকল লৈছোঁ, ফ্ৰেছ নাৰিকল এটা লৈছোঁ ডাঙৰ পাত্ৰ, তাতে ঘিখিনি দি দিম প্ৰথমতে আৰু এতিয়া তাত পাউডাৰ কৰি লৈছোঁ চেনিখিনি আৰু দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। যিটো বস্তু আমি ঘৰতে তৈয়াৰ কৰোঁ খুব আগ্ৰহেৰে মৰমেৰে তাৰ সোৱাদ দুগুণ বাঢ়ে। এতিয়া আমাৰ চেনি আৰু ঘিখিনি মিক্সিং হৈ গ'ল। এখন এনেকুৱা চালনী লৈছোঁ, তাতে লৈছোঁ ময়দাখিনিৰ লগত এতিয়া চুজি আৰু বেচনখিনি দি দিলোঁ, আধা চামুচ দিছোঁ বেকিং পাউডাৰ আৰু সমানে এতিয়া চালি ল'ব লাগিব। বেকিং কৰিলে সদায় চালনীৰে আমি বস্তুবোৰ চালি ল'ব লাগে, তেতিয়া মিক্সিং খুব ধুনীয়া হয় আৰু বেকিং পাউডাৰখিনি সমানে ময়দা, চুজি বা বেচনৰ লগত মিক্স হৈ যায়। এতিয়া তাৰ ওপৰত দি দিলোঁ নাৰিকলখিনি আৰু ভালদৰে এতিয়া হাতেৰে গোটেইখিনি মিক্স কৰিব লাগিব আৰু তাৰ ওপৰত অকণমান নাৰিকলৰ মই গাখীৰটো দি দিছোঁ, দি এটা আটাৰ লাড্ডুৰ নিচিনা লাড্ডু এটা বনাই ল'লোঁ আৰু এতিয়া আমি শ্বেপ দিব লাগিব। প্ৰথমতে লৈছোঁ কুকিং পেপাৰ আৰু সেয়া লাড্ডুটোৰ পৰা সৰু সৰু কিছুমান বল বনাই তাতে এতিয়া পিঠাৰ আকাৰত এনেকৈ অকণমান হেঁচি দিলেই হ'ল হাতৰ তলুৱাৰে আৰু শ্বেপটো নিজৰ নিজৰ পচন্দৰ ওপৰত কথা। আৰু এতিয়া অকণমান লৈছোঁ কক'নাট পাউডাৰ আৰু এইখিনি ৰেডিমেড কক'নাট পাউডাৰ তাত অকণমান লেটিয়াই দিছোঁ যাতে আমাৰ কুকিজকেইটা দেখিবলৈ ধুনীয়া হয়। এতিয়া নহয়, আগতেও আমি বিস্কিট বা কেক বনাইছিলোঁ একেবাৰে ঘৰুৱা পদ্ধতিত। সেয়ে আজি কেৰাহীখন দিছোঁ, তাৰ ওপৰত এখন ষ্টেণ্ড দিছোঁ, প্ৰিহিট কৰি লৈছোঁ অকণমান কেৰাহীটো, তাৰপিছতে আমাৰ কুকিজকেইটা এনেকৈ উঠাই দিলোঁ আৰু এইটো হয়তো আধা ঘণ্টামান সময় ল'ব, আমি চাই থাকিম, চেক কৰি থাকিম। আৰু এইফালে মই সাজিছোঁ আমাৰ বৰ্তমান একেবাৰে এডভান্স টেকন'লজিত বনাবলৈ এয়াৰ ফ্ৰায়াৰত। সেইফালে ডাঙৰ ডাঙৰকৈ কেইটামান মই বনাই লৈছোঁ কুকিজ আৰু এইখিনি দিম এয়াৰ ফ্ৰায়াৰৰ কাৰণে। কিছুমান বস্তু আমি একেবাৰে ইলেক্ট্ৰিচিটিৰ ওপৰত নিৰ্ভৰশীল। হঠাতে যদি কেতিয়াবা আমাৰ কাৰেণ্ট গুচিও যায় তেতিয়াও আমি কিন্তু কুকিজ বনাব পাৰিম, নহয়নে? সেইকাৰণে আজি দুইটা পদ্ধতি আপোনালোকক দেখুৱাইছোঁ। এইফালে দিছোঁ এয়াৰ ফ্ৰায়াৰত কেইটামান কুকিজ আৰু 10 মিনিটত আমাৰ অকণমান হৈ আহিছে আৰু কিছু সময় 5 মিনিটমান সময় দি দিছোঁ, তাৰপিছত 15 মিনিটত আমাৰ কুকিজ একেবাৰে ৰেডি হৈ গৈছে। আৰু এইফালে মোৰ 25 মিনিটমান হৈ গৈছে কিন্তু আমাৰ কুকিজ ফুলি আহিছে, কালাৰটো হোৱাই নাই। আৰু তাৰপিছত আৰু কিছু সময় প্ৰায় আধা ঘণ্টা পিছত আমাৰ সম্পূৰ্ণ কুকিজ হৈ গ'ল ৰেডি। তেন্তে আজিৰ এই কুকিজৰ ৰেচিপি চাই কেনেকুৱা পালে জনাব আৰু যিসকলে মোৰ চেনেলত আহি ছাবস্ক্ৰাইব কৰিছে আপোনালোকক ধুনীয়া ধুনীয়া ৰেচিপি বা মিনি ব্লগ দিবলৈকে চেষ্টা কৰিম। তেন্তে আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈকে নাপাৰিব। অন্য ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই, ধন্যবাদ, লাভ ইউ অল।